মানে আমাৰ ফালে আজি মুন বাইদেউ নতুন বাইক ললে এইফালে মুন বাইদেউ এখন মজা আছে নতুন বাইক লৈ লৈছে হেল্ল গাইস মানে ওয়েলকাম টু মাই কিংডম আজি আৰু কিনো দেওবাৰ বুলি আজি মুন্দ ঘৰলে যাম ন আজি ঘৰতে কি আমন লাগিছে তো কাৰণে মুনৰ ঘৰলে যাবলৈ ওলাই আহিছে এইফালে গাঁও ঘৰলে যাওঁ কিনো কৈ আমন লাগিছে এতিয়া গৈ আছো গৈ কিনে অকমান গাহৰি মাংস লৈ লওঁ আমাৰ হয়নে নহয় গাহৰি মাংসটো মেইন এইটো কাৰণে আমি গাহৰি মাংসটো এতিয়া লৈ ল'ম লৈ মই নেদেখাং আপোনালোকক খেদাইনো কিমান গাহৰি মাংস লৈ ধৰা থাকে এইবিলাক খকুৱাকেইটা বুলি অকল গাহৰিয়ে খাই থাকে গাহৰিয়ে দেখাই থাকে সেইটো কাৰণে গাহৰিটো অকমান লৈ ল'ম যাম খামগে হেনো আজি দেওবাৰ অকমান ন মোৰ হা একো নোকোৱা যে বেয়া পাইছা নে গেল লানি দিয়া আই দেহা এইয়া ৰখিবলৈ হাত বাউলি দিছে মই নৰখোঁ হয়নে নৰখোঁ ন মই হাত বাউলি দিলে তুমি ৰখিম নেকি ন ধুনীয়া টাগা গাহৰি এটা মূলত আছে আকৌ কেলে লওঁ মূলত আছে ইমান ধুনীয়া মাল এটা হয় গাই সেইকাৰণে গাহৰি লগতে গাহৰি থাকে ন মই গাহৰি নহয় আকৌ দেই এই ওপৰলৈ গাই আছে না আপোনালোকৰ বজাৰখন দেখাম কৈছিলো এইখন টিভি চেণ্টাৰ বজাৰ ব্যাগুম বজাৰ এইফালে গাহৰি কাটি আছে এতিয়া মজা আছে গাড়ীখন ৰখাই লওঁ ৰখাই লৈ মেলি এইফালে গাহৰি অকমান লৈ লওঁ হয়নে দেই চাই থাকিব দেই লৈ লওঁ মই গাহৰি অকমান গাহৰি চাই লৈ ললো মজা আছে গাহৰিটো লৈ ললো নেদেখালো আপোনালোকক লৈ থকা এতিয়া লৈ লওঁ লৈ ললোঙে আৰু এতিয়া লৈ মেলি গৈ থাকোঁ এইফালে পুৰা তামাম বজাৰ বহিছে এইফালে এতিয়া ডাইৰেক্ট গৈ আছো ঘৰত গৈ লগ পাম দেই মানে গাইছ আপোনালোকক দেখাবলৈ মন গ'ল আৰু আমাৰ এইটো খনিকৰ বাইপাছৰ ৰাস্তাটো যি ধুনীয়া চক একদম মানে আমেৰিকাৰ ৰাস্তাৰ নিচিনা এই খালি এইবোৰ কিবা পাৰ্টি পতকা লগাই দিছে এইবোৰ ফটকা কৰিছে এইবোৰ গছ কিজোৱাতনো পাৰ্টি পতকা লগাই নহয় না গাইছ ক'বচোন দেই কি চফা ধুনীয়া মোৰ গাড়ীখন লেতেৰা হৈছে বাৰু কিন্তু ৰাস্তাটো আকৌ মানিছো কিন্তু দেই একদম মানে কচ সোমাই ভাত অষ্ট্ৰেলিয়া আমেৰিকা এইফালে এখন প্লেন আহি আছে ওপৰত দিছিলোঙে অলপতে দেখিছা অলপতে দিছিলো গৰুটো বাপেকে আপোনালোকৰ ৰাস্তা দেখাই থাকোঁ জমনি আহো আকৌ এক্সিডেণ্ট দিছিলো আজি অলপতে বাচি চাওঁ নহয় আকৌ এইখন প্লেন কলৈ গ'ল গাড়ী গৈছিলো এতিয়া দেখাই থাকিব নোৱাৰো আকৌ খুন্দা মাৰিব লাগিব কাৰোবাক নহ'লে হয় নে এতিয়া একদম কিনো কম আৰু বেঙা যে এখনতে যেনে তেনে আৰু গেছ মানে এতিয়া ফাইনেলি আহি এটা মুণ্ড পাই গ'লো মানে পাই যোৱাৰ পিছত কি হ'ল মাংস বইল কৰিলে দেখাই নাহিলোঁ এতিয়া ডাইৰেক্ট কেৰাহী দিছোঁ দেখাই আছোঁ এইফালে পিঁয়াজ গুচি গ'ল পিঁয়াজ দি দিছোঁ পিঁয়াজ দিয়াৰ পিছত মোৰ একে লগাইছে অলপমান পাতত এইফালে এখন কেৰাহী পাতি লৈছোঁ ইয়াত বনাম কঁঠালৰ লগত কাৱলী চাই থাকক এতিয়া আকৌ দি লওঁ মছলাবোৰ ভাজি লওঁ বটা আছে হয় নাই এইফালে আমোলা কেৰাহী আছে পিঁয়াজখিনি দিয়ে ৰঙা কৰি লওঁ ভাবি যিবোৰ দিওঁ আৰু সদায় দেখিলে আপোনালোকে সেইখিনি দিম চাই লওক এতিয়া গেছ মানে এইফালে ফাইনেলি একদম পিঁয়াজ চিয়াজ দিলোঁ মছলা এইফালে ৰঙা হৈছোঁ সেইফালে কঁঠাল পাতিম এইফালে গাহৰি এতিয়া এটা মানে চলাই দিবলগীয়া আছে এইফালে কঁঠালৰ কাৰণে গাহৰি দি দিলোঁ এইফালে মই লগাই গাহৰি এতিয়া দুইখিনি লৰাই লওঁ পাছত মছলা চছলা অলৰেডি দি দিছোঁ আজি টকা পিন্ধিছোঁ মোবাইলত কাম কৰি কম্পিউটাৰত কাম কৰি চকুৰ পৰা বিষ ৰাতি শুব পৰা নাই চব খুব বেয়া সেইটো কাৰণে আৰু এতিয়া এইখিনি এইফালে লৰাই অলপ দেৰি জাপ মাৰি দিম মাৰি দিয়াৰ পাছত এইখিনি ইয়াতো কঁঠালৰ কাৰণে এইখিনি লৰাই লওঁ এতিয়া লৰাই মেলি অলপ দেৰি গাপ দিম তাৰপিছত কঁঠালখিনি দিম তাৰপিছত লাষ্টত নমাই হোৱাৰ আগে আপোনালোকক দেখাই আহিব পাতিব দেই ঠিক আছে দেই আপোনাৰ গাড়ী লাল হৈ গ'ল আৰু অলৰেডি বইল কৰা আছিলে এইটো কাৰণে এইফালে কঁঠালখিনি দি লৈছোঁ কঁঠালখিনি দি কিনে অলপ এইফালে ভাজিব লাগিব ভাজি অলপ মই ভালকৈ বনাইছোঁ দেখাব আপোনালোকক এইফালে ভাজি লওঁ তাৰপিছত ইয়াতো এতিয়া পানী দিবলৈ হৈ গ'ল সেইখিনি ভাজিব লাগিব সেইটো অলপ গ্ৰেভি টাইপ কৰিম সেইটো কাৰণে অলপ পানী বেছি পানী নিদিওঁ গোটেই শুকুৱাই দিম চাই লওঁ দেই এতিয়া হৈ যাব ডাইৰেক্ট চাই থাকোঁ দেখাই দিম এতিয়া এইখিনি দুফালে দুখন এটা কাম কৰি আছোঁ বনাই লওঁ তাৰপিছত ডাইৰেক্ট খোৱা জেগা দেখাই দিম মানে লাভ ইউ এতিয়া মানে গাই আছে এইফালে খাবলৈ মজাকৈ হৈ গ'ল সেইফালে নিচা আদি খাই আছে এইফালে পাপা খাই আছে এইফালে ভাইটি এইফালে মজাকৈ খানাটো গাহৰি এটা এইফালে কঁঠাল গাহৰি এইটো নৰ্মেল গাহৰি এইফালে নৰ্মেল গাহৰি দাইল এতিয়া খাই লওঁ তাৰপিছত পিছত দেখাই থাকিম দেই ভাত খোৱাত কথা পাতিছে পুৰা লেকচাৰ
ৰঙালাও ভাজি কেলে এইখিনি কঁঠালৰ লগত বনোৱা আৰু নাগা ষ্টাইল ৰঙালাও ভাজি কেলে বেছি গৰম উঠিব ৰঙালাও আকৌ কেঁচা উঠিবলৈ হে এইখিনি হ'ল এইখিনি বেয়া মন ভাল খাবলৈ এডোখৰ খাম আৰু মন দে ৰঙালাও ভাজি ইমানকে দিছে এতিয়া গাইছ মানে পুৰা ভাত চাত খাই প্ৰায় হৈ গ'ল খাই বৈ উঠি মেলি এতিয়া মানে আমাৰ ইয়াত মস্তি কাম এটা হৈ আছে মানে কুকুৰজনী আমাক পোৱালি দিছিলেতো পোৱালি দিয়াৰ পিছত এতিয়া পুৰা ওকণি মানে এইফালে ভাইটিয়ে আৰু পাপাই এইফালে কুকুৰ ওকণি মাৰিছে এইফালে পুৰা ওকণি মাৰিছে ইয়াত ওকণি একদম মানে পুৰা বাঁহ পেলাই দিছিলে কুকুৰ ওকণি বাঁহ এইফালে পুৰা জ্বলাই আছে এতিয়া মানে মানুহ সোমাব নোৱাৰে পুৰা ওকণি গাত লাগি একদম পিপিয়াই পৰে সেইকাৰণে এইফালে পাপাই এতিয়া জ্বলাই আছে পুৰা টান ওকণি নাই আমাৰ ডাঙৰটো আহিছিলে তাৰ গাত লাগিলে এতিয়া এইবোৰ জ্বলাইছে পুৰা কুকুৰজনী এটা পোৱালি দিছিলে সেইজনী মণিপুৰৰ পৰা ল'ৰা যদি এতিয়া জ্বলাবলগীয়া আছে সেইকাৰণে জ্বলাইছে এতিয়া কণী বাকলি দি দিছে নহ'লে মানুহ থাকিব নোৱাৰা অৱস্থা আছে তাত আকৌ কি হ'ব দেখাই থাকিম দেই এতিয়া গাইছ মানে এতিয়া এইফালে আমাৰ নিচা এটা গ'লে আহিছোঁ চাইডত এইফালে আমাৰ নিচাই এই কি কৈছে নিচা মোক ধুইছে এইফালে আৰু এইফালে সিহঁতি মায়ে ভনী গোটেইকেইজনী আজি লগ খাইছেতো পুৰা লেকচাৰ মাৰি আছে আজি ইণ্ডিয়াৰ ঘৰত আজি কিনো কৰি আছে দেখাই আছে তো কি কৰিছে তোক দেখে এইফালে পুৰা বিয়নী মেল পাতিছে কি খাইছ কি খাইছ হে এইফালে আমাৰ ইণ্টি বাইদেউ পুৰা বিয়নী মেল কি চেনি হে চেনি খাইছে বোলে তাই এইফালে বিয়নী মেল মাতিছে আকৌ প্লেটত চেনি খাইছে আৰু বমাই কি কৰিছ এজনীয়ে হাত মেলিছে এইফালে হাত মেলি দেখাইছে বিহু নাচিবলৈ মন গৈছে বিহু নাচিবলৈ নাপালেতো এইফালে পোৱালিটো আমাৰ গুণিনে কিবা কৰি আছে আৰু কি দেখাম আৰু জিম্ব হয় নাই হয় আকৌ একদম নহয় তাৰপিছত কিবা এটা দেখাম বুলি ভাবিছোঁ অলপ পাছত দেখাম দেই হা কি কৰিছা কি কৰিছিলা কেলে এনেই তাৰপাছত আৰু দেখাম দেই অলপ পাছত দেখাম কিবা চাই থাকিব গাইছ মানে এতিয়া কৈছিলে কিবা এটা কোনটো লাগি থাকে ভাত ভগা তেল চলাম নতুন বাইক ডাইল আছে চলাবলৈ মন গৈছে চলাই চাওঁ দেই দেখাই আছো নতুন বাইক ষ্টাৰ্ট কৰি দিলোঁ এতিয়া চলাই চাওঁ ভাগিলেও চলাই চাওঁ যিহেতু বাইক লগাটো চলাবলৈ মন গৈছে পাৰিছোঁ দেই নিজৰখন নং কাম আছে এখন কিবা এটা কয় আৰু পাইছো তাৰমানে হাতখন ঠিক হৈছে কেনে লাগিছে জনাবলৈ আৰু যদি বাইক চলাব লাগে আপোনালোকে আকৌ বাইক চলাবলৈ লাগে উৎসাহ দিব কমেণ্ট কৰিব নতুনকৈ কোনোবা অহা হ'লে ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব আৰু ছাবস্ক্ৰাইবটো একদম কৰি দিব দেই আপোনালোকক কোনে ক'লে কি আৰু কম আৰু ছাবস্ক্ৰাইবটো কৰি দিব দেই ছাবস্ক্ৰাইবটো মেইন আপোনালোকৰ চলাই চাওঁ দেই আকৌ এবাৰ চলাই চাওঁ চলাই চাবলৈ মন গৈছে সোমাইছোঁ কিয় চলাই খাইছোঁ চলাই চাওঁ দেই চাই থাকক এইকেইটা সময় আহিলে এতিয়া চলাই থাকোঁ এইয়া আহি আছে ফালি ফালি হ'ব হ'ব থোৱা ফালিব নালাগে থোৱা কেনেকুৱা লাগিছে এই ভাল লাগিছে অঁ লাগিছে লাগিছে পাৰিছা পাৰিছা হৈ গ'ল থোৱা 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 আমাৰ এইফালে আজি মুন বাইদেউ নতুন বাইক ল'লে এইফালে মুন বাইদেউ এখন মজা আছে নতুন বাইক লৈ লৈছে বুলি ভাবিছে নেকি নহয় এইখন আমাৰ ডাইল হৈছে সেইখন এখন মানে আমাৰ মুন বাইদেউ নতুনকৈ লৈছোং বুলি কৈছে কিন্তু লোৱা নাই বুলি ভাবিছে নেকি আপোনালোকে কিন্তু ল'বও পাৰে মুন বাইদেউ পইচা থকা মানুহটো এইডাল ঘৰ বনাইছে দেচোন ডাঙৰ মানুহ ল'বও পাৰে সেইকাৰণে দেই আমাৰ মুন বাইদেউ ঢুকি পাইছেগৈ পাইছে নাই এখন নতুন বাইক লৈ লৈছে এতিয়া পুৰা ফিনফিনীয়া চলাব আৰু এইফালে আৰু দেখাই আছো এইফালে হ'ব তই ফালি ফালি চলাব নালাগে তই ফালি ফালি চলালে আকৌ পৰিবি মুন নিচিনা এইফালে আমাৰ পাপাই হেৰি ছিঙি আছে আকৌ কণ বিলাহী আৰু কি ছিঙিছে পাপা
পা কি ছিঙিছে ডাংবডি ছিঙিছে কৰ্ণবিলাক ছিঙিছে মুখত কিবা অকল ভৰাই ফুৰিছে এতিয়া মাতটো মাতিব নোৱাৰে হয় নাই হয় আকৌ কৈ দিয়া হয় আকৌ এইফালে ছিঙিছে ডাংবডি কৰ্ণবিলাক ছিঙিছে এই ঘৰত লগাইছিলে নিজে লগাইছিলা ন পুৰা এইফালে গছ আছে দেখাই পিছত দেখাম কিণ্ডাজয় গছ হয় নি কিণ্ডাজয় গছ আছে গুণগুণে কৈছে ক'ত আছে কিণ্ডাজয় কি আছে সব গছ আছে বা আমাৰ গুণগুণে কিণ্ডাজয় চকলেট চিপছ বোলে গছো লগাইছে বোলে দেই আপোনালোকে খাবলৈ আহিব দেই একদম নাহিব কৰিছো কি কৈছে আমাৰ দা দেখিছে মোক লগাতে এইটো পলাইছে ভিডিঅ' নকৰিবা এটা চাওক মুখখন এইফালে আমাৰ ডাঙৰটো কিবা কবি মুখত কি নকয় একো নকয় এইফালে কি ক এই কিবা কৈ আছে সিংহ দিয়া ই যদি কৈ দিব এইফালে নাই কলে পেলাইছে এইটো বাইক লোৱা মানুহটো পাতি চাতি নিদিলে নতুন বাইক লৈছে তাৰপিছত হয় কিমান পৰিলে বাইকখন ন এবাৰ কৈ দিয়ক ক এবাৰো নাই পোৱা বুলি চাং এবাৰো নাই পোৱা বুলি কৈ দিয়ক ক এইটো নকয় লাভ বেছি মানে কথা কব লাজ কৰে গম পাইছে আৰু হয় নাই মজা লাগিছে কিন্তু পাতিটোহে নোখোৱালে কেতিয়া খাব খুৱাম কৈছে দাই বাইকখন বৰ ধুনীয়া বাইক লৈছে মোৰখনকে মজা চলাবলৈ পাতলা যে সেইটো কাৰণে মজা দেই পাতি নোখোৱা এতিয়া পাতিৰ কাৰণে পিছে দেৰি আছো নোখোৱা গাইছ মানে এতিয়া মানে একদম ফটাফট ঘৰৰ পৰা যাবলগীয়া হৈছে মানে আমাৰ পোৱালিটো এইফালে গা ভাল নাইকিয়া হৈছে জ্বৰ উঠিছে সেইটো কাৰণে এতিয়া মানে আমি এতিয়া যামগৈ এতিয়া হস্পিটেল যাব লাগে এইফালে পোৱালিটো পোৱা জ্বৰ ইয়াক হস্পিটেললৈ যাব লাগে এতিয়া আমি ওলাই গৈছো আৰু বেছি এতিয়া একো নকওঁ এতিয়া হস্পিটেল যাম আজিলৈ ইমানেই যদি ব্লগটো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ আমাৰ জয় ভাৰত জয় অসম